हेलो गाइस स्वागतम जनाइছো মই এটা আকৌ নতুন মিনি ব্লগলৈ। আজি আমাৰ মিচিঙৰ মিটিং এখন আছে, তাকে যাওঁ বুলি ওলালো। আৰু মিটিংখন আছিল বিপুয়া বদতিত। আৰু এতিয়া গৈ আছো মই আৰু মোৰ ভাইটি এটা বাইকত লাহে লাহে। যেহেতু ৰেলীত যাব লাগিব হেতু কাৰণে পেট্ৰলটো হেঁটিয়ে ভৰাই দিছে। এতিয়া গৈ আছো ভাইটিটোৰ সৈতে পেট্ৰল পাম্পলৈ পেট্ৰল ভৰাম বুলি। যেহেতু বিপুয়া বদতিলৈ অকণমান দূৰ আছে হেতু কাৰণে অকণমান সোনকালে ওলালো। আহি ফাইনেলি পাবলৈ হৈছোহি আৰু বেছি দূৰ নাই। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু বহুত বিচাৰি কণ্টেণ্টবোৰ বিচাৰি পাওঁ, গতিকে বহুত কষ্ট হয় দিয়কচোন। সেই গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোক। তেতিয়াহে আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহটো পাম। ফাইনেলি পালোহি মিটিঙৰ জেগাত। সেয়া আপোনালোকে দেখিছেনে বায়'বেগুৱে গান গাই আছে। যিহেতু মিটিঙত অতিথিবিলাক অহা নাই হেতু কাৰণে বায়'বেগুৱে অকণমান গান গাইছে।